হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰত পালং শাক আৰু মাছৰ ৰেচিপি লৈ আহিছোঁ। ইফালে মই পালং শাকটো ধুনীয়াকৈ বাছি লৈ ইয়াতে মই ধুনীয়াকৈ অকণমান ধুই লৈছোঁ। এইবাৰ ধুই লৈ মই ধুনীয়াকৈ অকণমান মিহি মিহিকৈ কাটি ল'ম। অকণমান কাটি ল'লে মানে ভাল হয়তো, সেইটো কাৰণে মই মিহি মিহিকৈ ধুনীয়াকৈ অকণমান কাটি ল'লোঁ। এইফালে মই মাছটো ৰেডি কৰি ৰাখিছোঁ ধুই কেনে। পালং শাকৰ লগত মই এটা আলু দিছোঁ। আলু নিদিলেও হয়, মানে দিলে ভাল লাগে আৰু। এইফালে মই পিঁয়াজটো ধুনীয়াকৈ অকণমান পিচি ল'ম। মানে পিঁয়াজটো আৰু জলকীয়া পিচি দিলে তৰকাৰীটো খাই খুব টেষ্টি লাগে, সেইটো কাৰণে মই অকণমান ইয়াতে পিঁয়াজটো পিচি ল'লোঁ। এইফালে মই তেল দি দিছোঁ, সৰিয়হৰ তেল এইটো হয়, গৰম হ'ব দিছোঁ। তেলটো গৰম হোৱাত মই পিঁয়াজৰ পেষ্টটোৰ ওপৰত দি দিছোঁ ধুনীয়াকৈ। দি দিম অকণমান চামুচেৰে ধুনীয়াকৈ অকণমান লাৰি ল'ম। তাত মই নহৰু পেষ্টটোও দি দিছোঁ এচামুচ। দি অকণমান লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া মই হালধি দি দিছোঁ এচামুচ, জিৰা দি দিছোঁ এচামুচ, জলকীয়াও দি দিছোঁ এচামুচ। জলকীয়াটো আপোনালোকে হিচাপত দি দিব পাৰে, যোনে যিমানখিনি খায়। তাতে নিমখ দি দিছোঁ এচামুচ। দি ধুনীয়াকৈ গোটেইখিনি একেলগে অকণমান লাৰি ল'ম। লাৰি অকণমান তাত মই পানী দি দিছোঁ। এতিয়া মই মাছটো ইয়াতে দি দিম। মাছটো মানে মই ইয়াতে অকণমান মানে উতল আহিব দিম। ফ্ৰাই কৰিও ল'ব পাৰে, মই ফ্ৰাই কৰি লোৱা নাই মাছটো, তেনেকৈয়ে দিছোঁ। এনেকুৱাকৈ বনালে মানে খাই খুব টেষ্টি লাগেতো, সেইটো কাৰণে মই এনেকুৱাকৈ বনাইছোঁ। পালং শাক আৰু মাছৰ তৰকাৰীটো চবেই ভাল পায়। ধুনীয়াকৈ মাছটো দিম অকণমান লাৰি। এতিয়া মই ঢাকনিটো মাৰি দিম অলপ সময়। ঢাকনিটো দাঙি তৰকাৰীটো ধুনীয়া উতল আহিছে। দি অকণমান আৰু লাৰি দিছোঁ। এতিয়া মই পালং শাকটো যে কাটি ৰাখিছিলোঁ মাছৰ ওপৰত মই দি দিছোঁ ধুনীয়াকৈ। গোটেইখিনি দি দিম মই ওপৰত। দি মই ধুনীয়াকৈ এতিয়া অকণমান আৰু পানী দি মানে ঢাকনিটো মাৰি দিম এতিয়া। একলগত মানে বেছি পানী দিলে ইমান এটা টেষ্টি নহয়তো, সেইটো কাৰণে অকণমান দিছোঁ, বেছি দিয়া নাই। দি অকণমান লাৰি ধুনীয়াকৈ মই ঢাকনিটো লগাই দিম। কোনে কোনে পালং শাকৰ তৰকাৰী খাই ভাল পায় কমেণ্টত জনাবচোন। ইফালে তৰকাৰীটো ধুনীয়াকৈ উতল আহিছে। ওপৰত মই অকণমান ধনিয়া দি দিছোঁ। মাছৰ তৰকাৰীত ধনিয়াটো দিলে মানে খাই খুব ভাল লাগেতো, আৰু মই আৰু চব তৰকাৰীতে ধনিয়াটো লাগিবই আৰু, মানে মই ধনিয়াটো খাই খুব ভাল পাওঁ। এইফালে মোৰ তৰকাৰী ৰেডি হৈ গ'ল। মই এতিয়া নমাই আপোনালোকক দেখাই আছোঁ। ইফালে মোৰ পালং শাক আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব দেই। ভাল হৈছে যদি মোক এটা ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।